নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। মই আজি বৰ্তমান আহিছিলোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ গাহৰি এটা পুহিছে, কিমান ডাঙৰ হৈছে আপোনালোকক দেখাব চেষ্টা কৰিম। খাবলৈ দেখিছে কিমান ডাঙৰ গাহৰি। আমাৰ মামা এজনী আমাৰ মামীক দেখাই আছোঁ। ৰখিব, মামী কিবা এটা কৈ দিয়ক। মামী দেই লাজ কৰিছে মামীয়ে। আজি মামাই মই মানে যাম বঙলাবাৰী ন, বঙলাবাৰীৰ পৰা আমি একেলগে পৰা চাউল আনিবলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি পাই গ'লোহি বঙলাবাৰী। মামাই বহি আছে পূৰা চকীত, আমি চাউল ল'বলৈ আৰু ৰখি আছোঁ। আৰু এই ছোৱালীজনীয়ে তামোল আনি দিছে মামাক খাবৰ কাৰণে। আৰু ৰিতেলালা নাই কাৰণে ৰখি আছোঁ। আৰু এই ৰিতেলালা পালেহি পিনে এতিয়া বস্তাটো পূৰা চাউল ভৰাই মামাই বান্ধি আছে আৰু বান্ধি হৈ গ'ল। ফাইনেলি আমি চাউল আনি পাই গ'লোহি মামাহঁতৰ ঘৰ। এপিনে আমাৰ কেৰু বহি আছে, এপিনে মামীহঁত আছে, আৰু এপিনে মামীয়ে গাহৰি দানা বনাইছিলে পূৰা কচু কাটি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।